কেনেকে বনাইছে? আমি প্ৰথমতে মানে 1 ফুট এটা গাঁত খান্দিছোঁ মানে নিচনাল খান্দিছোঁ যাতে মানে তলৰটো আপোনাৰ 1/2 ফুট আৰু ওপৰটো মানে 1 ফুট এনেকৈ দি পেলাই আমি বাঁহখিনি এনেকৈ বান্ধি দিছোঁ বাঁহৰ টুকুৰাখিনি জ্বলাই দিছোঁ তাৰপৰা আমি বিলঙনি পাত দিছোঁ আচ্ছা এই বিলঙনি পাতটো কিয় দিছে? জুইটোৰ ওপৰত যে জাক দিছে এইটো কিয় দিছে? অ'কে ইয়াৰ পিছত কি কৰিব এতিয়া? আৰু তাৰপিছত এই ঢাকি পেলাই কিমান দেৰি থ'ব? 24 ঘণ্টা থৈ পেলাই তাৰপিছত কি কৰিব? তাৰপিছত আমি চাহখিনি উলিয়াই আমি চালি ল'ম চালি পেলাই পানীৰ সৈতে মিহলাই 48 ঘণ্টা আমি বাল্টিং এটা ধুনীয়াকৈ ৰাখি থৈ তাৰপিছত আমি ব্যৱহাৰ কৰিব পাৰিম 48 ঘণ্টা এই কয়লাটোক ৰাখি দিব ন চাউল ধোৱা পানী দি পেলাই ঠিক আছে এতিয়া ঢাকি দিয়ক এই বগা ধোৱাটো ওলাব নিদিব আৰু এইটো আমি মানে অক্সিজেনটো বন্ধ কৰি দিছোঁ ই লাহে লাহে এতিয়া জ্বলি পেলাই আমি কয়লাটো পাম তাৰপিছত কয়লাটোত আমি আকৌ উঠাই চাউল ধোৱা পানী দি ডাঙৰ গছ এজোপা তলত সেই মাইক্ৰ'ৰাইজৰটো আনিবলৈ 48 ঘণ্টা থৈ দিম হয়নে? বঢ়িয়া মোবাইলটো কাৰ আছিলে ওলাব নিদিব এইটো আমি বায়'চাৰ বনাইছোঁ ইয়াক আমি দীঘলে 1 ফুট আৰু বহলে 1 ফুট আৰু তললৈ 1 ফুটকৈ দকৈ হেৰি কৰিছোঁ কিন্তু অকণমান জোঙা কৰি মানে একে তলৰ আমাৰ অংশটো আধা ফুট আছে আৰু তাতে আমি কি কৰিছোঁ বাঁহৰ খৰি দিছোঁ দি পেলাই আমি জ্বলাই দিছোঁ শুকান পাতেৰে জ্বলাইছোঁ জ্বলাই কিছু সময়ত অকণমান জ্বলিব দিয়াৰ পিছত ধোঁৱা ওলাইছে ধোঁৱা ওলোৱাৰ পিছত মানে যেতিয়া খৰিখিনি অলপ জ্বলা হৈছে আৰু আধা জ্বলা হৈছে তেতিয়া আমি আকৌ তাত গোবৰ পানীৰে তাৰ আগতে আমি বিলঙনি এইবিলাকে আমি জাক দিয়া নিচিনাকৈ ওপৰত কেঁচা বিলঙনিখিনি দি দিছোঁ আৰু লগতে জাক দিয়া নিচিনা বহুত ধোঁৱা ওলাইছে তাৰপিছত আমাৰ আধা জ্বলা যেতিয়া হৈ গৈছে তেতিয়া আমি গোবৰ পানীত তিওৱা মৰাপাটৰ বস্তাটোৰে আমি ঢাকি দিছোঁ লগতে মাটি দি কভাৰ কৰি দিছোঁ ইয়াৰ পিছত কি কৰিব এইটো 24 ঘণ্টা ৰাখিবই নেকি তাৰপিছত কি হ'ব ইয়াৰ পৰা আমি উলিয়াই এঙাৰখিনি উলিয়াই আমি বৰগছৰ তলত চাউল ধোৱা পানী আগতে চাউল ধোৱা পানীত বৰগছৰ তলত আমি 48 ঘণ্টা ৰাখি দিম তাৰপিছতহে আমি পথাৰত ব্যৱহাৰ কৰিম